Hey guys, good morning and welcome back to another vlog. আজি 18 জুলাই সানডে আৰু মই বৰ্তমান ষ্টেলাক ফুৰাবলৈ আহিছোঁ। এতিয়া ৰাতিপুৱা 5:10-15 মান হৈছে চাগে। মই আপডেট দিব আহিছিলোঁ আচলতে গোপ্ৰটোৰ বিষয়ে। মোৰ গোপ্ৰটো কি হ'ল 15 জুলাইত অহা কথা আছিলে, কিন্তু 15 জুলাইলৈকে সুৰত গুজৰাটৰ এটা জেগাতে দেখাই আছিলে। 15 জুলাইৰ দিনাখন ৰাতিপুৱা 4 AM শ্বিপিং দেখাইছে সুৰত গুজৰাটৰ পৰা। এতিয়া আহিবনে নাই গোপ্ৰটো সেইটোতো একো নাজানো, কি হয় আহেনে নাহে। কিন্তু আহিলে নিশ্চয় ভাল লাগিব, কম দামতে গোপ্ৰ এটা পাই যাম। এতিয়া ষ্টেলাক ফুৰাই আছোঁ। এতিয়া ঘৰত যাওঁ, ঘৰত যোৱাৰ পিছত ষ্টেলাক থৈ কিনে মই নিজৰ মৰ্ণিং ৱাক কৰিব গুচি যাম। তাৰপিছত আহি কিনে ক'ৰবাত ফুৰিব যাম বুলি ভাবিছোঁ, ওচৰতে ক'ৰবাত গুৱাহাটীৰ ভিতৰতে, কাৰণ চব জেগাটো বন্ধ হৈ আছে। শ্বিলঙো বন্ধ, মেঘালয় বন্ধ মানে। তাৰপিছত বাকী ষ্টেটছবিলাকতো বন্ধ হৈ আছে, আৰু দূৰ যোনবিলাক নেই খুলিছে এইবিলাকত আমি যাব নোৱাৰোঁ, বাজেট নাই। কিন্তু ওচৰতে ঘূৰিম বুলি ভাবিছোঁ, গুৱাহাটীৰ ভিতৰতে ক'ৰবাত লোকেল জেগা এক্সপ্ল'ৰ কৰিম। তো চাই থাকক ভিডিঅ'টো আগলৈকে। চ' মৰ্ণিং ৱাক কৰি অহা বহুত টাইম হৈ গ'ল, এতিয়া অলম'ষ্ট 11:42 হৈছে টাইম, আৰু আমি এটা জেগাত ফুৰিব যাব ওলাইছোঁ। এতিয়া আয়ান আৰু ইস্পাকলৰ কাৰণে ৰখি আছোঁ। সিহঁতৰ বিল্ডিঙৰ তলত আহি কিনে ফোন কৰিছোঁ, আহি আছে। আমি ৱাটাৰফল এটাত যাম বুলি ভাবিছোঁ। ৱাটাৰফলটোৰ নাম থিয়পানী ৱাটাৰফল, গুৱাহাটীৰ ভিতৰতে আছে। মোৰ ঘৰৰ পৰা 30 কিলোমিটাৰ্ছ দেখাই আছে। যাই কিনে চাওঁ, দেখাটো ধুনীয়া লাগিছে। এতিয়া চাই থাকক মোৰ লগত। দুটা হিৰৰ এণ্ট্ৰি হৈ আছে বৰ্তমান। কি বে ইমান টাইম লাগে কেলা বিল্ডিঙৰ তলত নামি আহোঁতে? একো ফোন কিয়া যায়। हेलो কি খাৰু চাৰু পিন্ধি আছ নেকি? আমি পালো কি হ'ল বে ইমান টাইম লাগে তোৰ? আমি আহি পাইছোঁ জেগাটোত, কিন্তু এতিয়া ৰাস্তাটো কোনটোৱে চিনি পোৱা নাই। দাদা ৱাটাৰফলটো কোনফালে আছে? এফালে যাব নোৱাৰি ন? অঁ ঠিক আছে। As you can see, we have lost the road. তই সদায় মেপ চাওঁ, তই সদায় ভুল কিয় কৰ বে? ইয়াক মেপৰ যাওঁ আগলৈকে। আবে ইচ্ছা কৰিলে লাষ্ট টাইমো গেলা মেপ চাইছে। কিয় বে ইস্পাকল ভাই? মিষ্টেকটো ই একচেপ্ট কৰিব, কিন্তু মানুহটোৱে ভুল কৈছে। ৰাস্তাত এজন মানুহে কৈছে বেলেগ এটা ৰাস্তাৰে যাব লাগিব। ইস্পাকলে কি কয়, বা নহয় বোলে মানুহটোৱে বোলে ভুল কৈছে, মেপে বোলে ৰাইট হয়। As you can see, we have lost the road. নাই আচলতে আজি ইস্পাকলৰো ভুল নাই বে, because we have no network here. ৰাস্তা এটা পাইছোঁ, কিন্তু ডাউট হৈ আছে এইটো ৰাস্তা হয়নে নহয়। পূৰা কেঁচা ৰাস্তা, আগত পানী চানী আছে। একো নাই, টেনশ্যন নাই। একদম 4টা হালকা মানুহ আছেতো, অকলে বিভূতিয়ে অকলে পাৰিব। এইটো চাইডৰ হাল আছে, আৰু আমাৰ মেইন হাল বিভূতি আছে, সি অকলে ঠেলি দিব গাড়ীখন। As you can see, the road is off. 7টামান বেগছ, আবে ইভেন কত 8টা বুলি ক। এটা লং Like the student, no? গাড়ী গৈছে নে সঁচাকৈ এফালে? এতিয়া গাড়ী লৈ যাব নালাগে চাগে বে। গাড়ী যোৱা চিন আছে কিন্তু। যোৱাচোন যা লাহে। ৱাটাৰফলটো এইফালে নিয়ক। অঁ ঠিক আছে। এইখন আনি কেনে বেয়া কৰিলোঁ, আৰু 2 কিলোমিটাৰ যাব লাগিব বোলে। কি হ'ল আজি ৱাক কৰিবি নে 2 কিলোমিটাৰ? আমি এতিয়া ট্ৰেক কৰিবলৈ গৈ আছোঁ। বাকী কিন্তু জেগাটো বঢ়িয়া হয়নে? বঢ়িয়া জেগা এইটো, চাওক পূৰা ধুনীয়া হয়, একদম পূৰা গ্ৰীণ চবফালে। খালি ৱাইল্ড হাতী নোলালে হ'ল। তাকে হাতী নোলালে হ'ল। হাতী যদি ওলাই যায় আপোনালোকে এইটো ভিডিঅ'টো নাপায়। আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। আমি আচলতে বাইক আনিব লাগিছে। মই ঠিকেই কৈছিলোঁ বে, মই বাইক আনিম বুলিয়ে কৈছিলোঁ বে, কিন্তু ইহঁতে ক'লে কি দুজন বাইকত উঠিলে আকৌ পুলিচে ধৰিলে বেকাৰ ফাইনটো খাব লাগিব, তাতকৈ ভাল গাড়ী লৈ আহোঁ। ইয়াক আমি 3 কিলোমিটাৰ খোজকাঢ়ি যাব লাগিব। একো নাই, ৱাটাৰফলত গ'লে নৰ্মেলি ট্ৰেক কৰিবই লাগে। বাকী আয়ান আৰু বিজে পিছত আছে, জোতা পিন্ধি আছে, আহি আছে। এই দুটা দেখা পাইছোঁ নাই বা কেমেৰাত, এই দুটা আহি আছে।
জল্দি আহ লাহে লাহে আবে এইখিনি আইস পাগল কামন ফাষ্ট লাহে লাহে পিছল পাথৰ আছে আকৌ এতিয়া জোতা পিন্ধাটো এটা লেঠা অৱস্থা বেয়া হৈ গৈছে আহি আহি কেনে আপোনালোকে যদি আহে অলপ জল্দি আহিব আমি আহাতে বহুত দেৰি কৰিছোঁ আমি 1 বজাত ইয়াৰ পৰা আহি পাইছোঁ এতিয়া ইয়াৰে দুটামান লোকেল মানুহ লগ পাইছিলোঁ সিহঁতে কৈছে কি গধূলি হ'লে হাতী ওলায় তো হাতী ওলোৱাৰ আগে আগে আমি জল্দিকৈ ৱাটাৰফলটো চাই কেনে যাওঁ মানুহবিলাক যিমান দেখা পাইছোঁ চব ৰিটাৰ্ণ গৈ আছে এতিয়া বল আমি এতিয়া গৈ আছোঁ ফাইনেলি গোটেই চাৰ্ট ভিজি গ'ল আহি পাইছোঁ কিমান 3 কিলোমিটাৰ খোজকঢ়াৰ পিছত পিছফালে ৱাটাৰফলটো আছে আচলতে ন গা ধুম বুলি কিনে গামোচা চামোচা লৈ আহিব লাগিছিলে গামোচা চামোচা লৈ আহিলে গা ধুব পাৰিলোঁ কোনো গামোচা চামোচা লৈ অহা নাই এতিয়া লং পেণ্ট পিন্ধি আছোঁ লং পেণ্টে ভিজাই দিম আৰু বহুত ধুনীয়া জেগা আমি ফাইনেলি গা চা ধুই কিনে ওলালোঁ আপোনালোকে যদি আহে অকল জল্দি আহিব অলপ কাৰণ ৰাতি হ'লে ইয়াতে হাতী চাতী ওলায় আবে কিন্তু যিখিনি খোজকাঢ়ি আহি কিনে গা ধুই মজা লাগিছে ঠিক আছে আমি এতিয়া যাওঁ মজা লাগিব আমি এতিয়া ঘৰত যাওঁ ঘৰত যাই কিনে আমি এতিয়া ৰিটাৰ্ণ যাব ওলাইছোঁ গা চা মুচি কিনে ৰিটাৰ্ণ যাওঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই